Hi, welcome back to my channel, Varanasi Vlog. Today আমি আইছো এখেত গোবিন্দা হাই আমি লক্ষ্মী পূজা মেলা চাব আহিছোঁ ভাইটি ৰাভা লগত মই চাই খুব ভাল পাওঁ দুৰ্গা পূজাটো চালোঁ আৰু এতিয়া লক্ষ্মী পূজা আমি সাধাৰণ মেলা চাওঁ সাধাৰণ মেলা লক্ষ্মী পূজা এইটো ঐতিহ্যমণ্ডিত হাজাৰ হাজাৰ ভক্তৰ ভিৰ ইয়াত মেলা চাবলৈ আহিছে লানি চিগাহাৰী দেখিবলৈ পাইছে এইফালে অগণন ভক্তৰ ভিৰ অগণন ভক্তৰ এখেত আছে আমাৰ ৰবীন্দ্ৰা আকৌ পাইছে নে কৰাই দিছে তেখেতৰ আৰু কিছুমান আছাম প্ৰিজন ডিপাৰ্টমেণ্টৰ ভাইটি বৰ্তমান খালী আছে বৰলা তেখেতে দুইজনে দেই দুইজনে কোনোবা থাকিলে ক'ব নালাগে দেখাই দিছোঁ মিঠাই 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 একদম অগণন এইফালে মিঠাই দুনে জিলাপি চালোঁ অকণমান পিছত আমি এইফালে গেটেৰে আমি এতিয়া প্ৰৱেশ কৰিম বহুত ধূলি ইয়াত দেখিছে মানুহ দেখিছে অগণন লানি নিচিগাহাৰী সাধাৰু মেলা প্ৰধানমন্ত্ৰী মানুহ কি হ'ল আজিকালি যে একদম চকুৰ আঁতৰ হ'লে মনৰ আঁতৰ কৰি পেলালে নাপায় চকুৰ আঁতৰ কৰি মনৰ আঁতৰ কৰিলে যে কেলে বাৰু গৈ আছোঁ বলক 14 তাৰিখে পাই যাব আৰে 14 তাৰিখে ৰিলিজ ল'ম নাইছে আৰু ঐ ৰাবা এনেকৈ গৈ আছোঁ এতিয়া এছ বি বাঞ্চৰ মানুহ হয় 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 আমি লক্ষ্মী পূজা চাব আহিছোঁ লগ পাইছোঁ বহুত ভাল লাগিছে ভেৰি গুড ড্ৰাইভাৰটো দেই কিমান সময় আহিলি এইবিলাক ধুনীয়াৰ মূৰ্তি পাওঁ পূজাৰ মণ্ডপ ধুনীয়া
জেলেপি কেনেকৈ দাম জেলেপি নে আমেঠি হা আমেঠি নে জেলেপি এইটো কেনেকৈ কোৱা চাব ল'ব লাগিব এতিয়া আহি পেলাই চাব লৈছোঁ হা বাইদেউ কেনেকুৱা লাগিল পূজা চাই কওক হাই তাত পোৱা দেৱতা বিজয় অ'কে ঘূৰা 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 আমি চলো ৰবীন্দ্ৰ আৰু মই চাৰ্কাছৰ কাৰণে 2খন টিকট কাটি ল'লোঁ তাকে লাইনৰ শাৰীত আছোঁ আমি এতিয়া মানুহৰ ভিৰ এতিয়া সেয়েহে আমি ওপৰত চাৰ্কাছৰ ওপৰত মঞ্চত উঠিছোঁ 3খন বাইক এখন মাৰুতি ভেন চাৰ্কাছ দেখিবলৈ পাম আমি কিছু সময়ৰ পিছত মই বেলেনো ললো দেই একেলগে কাটি দিয়া এইফালে গাদ্দাৰ 2 চিনেমা চলি আছে পৰ্দাত এসময়ত আমি বহুত চাইছিলোঁ পৰ্দা বাও সেইদিন মনত পৰি যায় ৰে এইফালে চাৰ্কাছ ধুনীয়া বেলুন ওলাইছে দেখিছে বাও যা পইচা লো বেয়া নাপাব দেই এইটো কি অ' अब ये बिया डबल लगे वहां जो पोस्टर लगल बा यहां पे चली आ जाओ जल्दी কাপোৰ ওলাইছে সাধাৰণ মেলা
কিমান লৈছে বিলনটো কিমান লৈছে এই 30 টকা ভিডিঅ' বনাই আছে মাইক কেনেকুৱা লাগে কোৱা এইফালে জিলেপি দেখা চালু কৰি অকণমান দিয়কচোন জিলেপি কেনেকুৱা জিলেপি পূজা বোলে আমি অকণমান জিলেপি ল'লোঁ জিলেপি এইফালে আমাৰ পাৰ্টনাৰ কিছুমান লগ পালোঁ নামটো কি আছিলে ভাই মোৰ নাম ৰচন দানা সিং পূজা চাই কেনেকুৱা একদম ভাল লাগি আছে পূজা ইয়াতে কৰ ইয়াতে পটাকোট ডিষ্ট্ৰিক্ট মোৰ নাম বিবেক মিলাইছোঁ কৰিব আৰু মোৰ নাম অভি মই তাৰ লগতে এনজয় কৰি ঠিক আছে লগ পাওঁ थैंक यू तो गाइस जिसने भी चैनल सब्सक्राइब नहीं किया प्लीज भाई का चैनल सब्सक्राइब कर दीजिए राभा राम सिंह नाम है सब्सक्राइब कर देना प्लीज भाई सब्सक्राइब कर देना ओके थैंक यू ओके बेस्ट ऑफ लक পূজাত আহে আমি গোবিন্দাৰ মই দুটা টিফিন ল'লোঁ কি কয় টিফিন বুলি কৈছে আৰু মালিক ভাল হ'বনে মালিক মালিক কৈ দিয়া ভাল হ'বনে সুধিছে নে মানুহটো সুধিছে নে নাই ভাল হ'বনে এইটো কালি দেখা পাই যাব এইটো ইউটিউবাৰ ইউটিউবাৰ হয় নেকি এনেকৈ পূজা চাই আমি এতিয়া গৈ আছোঁ ঘৰলৈ গৈ জিলেপি খাওঁ এতিয়া আমি জিলেপিৰ পূজাৰ চুগাৰ বহুত চুগাৰ আমাৰ চুগাৰ নাপায় এই এখন কৰা মানুহ ন আমাক খাব আমি নকৰা মানুহ যদি কৰোঁ মাংস খাওঁ ৰাভাই নাখায় সেই সেইকাৰণে ৰাভা নাখায় ইয়াতে আমি বহি দিওঁ সেইকাৰণে অকণমান খাই কৰি বাইকৰ চলি খোৱা জিলেপি খোৱা জিলেপিৰ পাই পাইছোঁ আমি হাই বহুত দিলে জিলেপি খুৱাই দিবলৈ এইটো জিলেপি দিয়া মিঠাটো কম বাৰু ঠিকে আছে ভালে লাগিছে খাই জিলেপি পূজাৰ জিলেপি দাদাৰো মেলাৰ লক্ষী পূজা মজা মানুহ চোৱা এতিয়াও কমাই নাই